এয়া হৈ গ'ল আমাৰ নিৰামিষ থালিখন ইয়াত আছে ভাত নেমু টেঙা জলকীয়া সৰু আলুগুটিৰ ড্ৰাই ফ্ৰাই এয়া হৈ গ'ল কচু পাতত দিয়া পিটিকা দাইল আছে ইয়াত বিলাহী দিয়া আছে আলু আৰু পুৰা বেঙেনাৰ পিটিকা আৰু এয়া হৈ গ'ল পুৰা বিলাহীৰ চাটনি গতিকে এখন হৈ গ'ল এখন সিম্পল অসমীয়া নিৰামিষ থালি নিৰামিষ থালিখন বনাবলৈ আমি প্ৰথমতে বনাম দাইল ইয়াত আছে মচুৰ দাইল 1 কাপ পানী 2 কাপ আৰু লগতে 3টা বিলাহী কাটি দিছোঁ আৰু ইয়াত নিমখ অলৰেডি আমি সোৱাদ অনুসাৰে দি দিছোঁ আৰু এইটো প্ৰেছাৰ কুকাৰত ভৰাই আমি এটা হুইচেল মৰাই ল'ম তাৰপিছতে বাকি কামখিনি কৰিম নেক্সট বনাম আমি কচু পাতত দিয়া গতিকে এই কচু পাতত দিবলৈ লাগিব অলপমান কচু এয়া চক বিলাহী কণ বিলাহী লৈছোঁ কেইফুটামান নহৰু লৈছোঁ আৰু এই 4-5টামান জলকীয়া লৈছোঁ আৰু যেহেতু পাতত দিবলৈ আমাৰ কলপাত নাই গতিকে আমি এলুমিনিয়াম ফইলত পাতত দিম গতিকে এখন এলুমিনিয়াম ফইল লৈছোঁ এনেকৈ আমি এলুমিনিয়াম ফইলখিনিত কচু জলকীয়া নহৰু কণ বিলাহীখিনি এনেকৈ লৈ ল'লোঁ এই নহৰুখিনি অলপমান থেতালি লৈছোঁ এতিয়া এখন আমি পেকেট কৰি পেলাই টেৱাত দি দিম এইটো এনেকৈ পেকেটিং কৰি ল'লোঁ আমি কচু পাতখিনি তাৰপিছতে এখন টেৱাত থৈছোঁ আমি 15-20 মিনিটমান মিডিয়াম ফ্লেমত ৰাখিম আৰু এনেকৈ ঢাকি দিম কিন্তু মাজতে এবাৰ আমি এই পেকেটটো লুটিয়াব লাগিব এতিয়া আমি বিলাহী পুৰিম বিলাহী পুৰাৰ আগতে এনেকৈ অলপ অকিয়াই ল'ব লাগিব ওপৰৰ ফাললৈ গোটেইকেইটা বিলাহী এনেকৈ অলপ অকিয়াই ল'ম এতিয়া বিলাহীকেইটা পুৰাৰ আগত এনেকৈ অলপ আমি ওপৰত মিঠাতেল সানি ল'ম মিঠাতেল সানি পেলাই আমি তাত পুৰিবলৈ দি দিম এনেকৈ আমি এটা যোগাৰ বনাই লৈছোঁ গেছটো এনেকৈ অলপ ডাঙৰকৈ দি ওপৰত জালি এখন দি পেলাই আমি তেল সানি আৰু অলপকৈ কাটি থোৱা যিকেইটা বিলাহী আছিলে বিলাহীকেইটা ওপৰত এনেকৈ দি দিম আৰু এইকেইটা অলপ দেৰি আমি পুৰিম আমাৰ নিৰামিষ থালিৰ কাম চলি আছে এইফালে কচু পাতত দি আছোঁ এইফালে বিলাহী পুৰি আছোঁ আৰু এতিয়া আমি ইয়াত মাৰিম তেল আমি সিজাই থোৱা দাইলখিনি আমি ইয়াত তেল মাৰিম ইয়াত দিলোঁ শুকান জলকীয়া এটা অলপমান মেথি গুটি এতিয়া এটা হুইচেল মাৰি সিজাই থোৱা দাইলখিনি আমি তাত ঢালি দিম তাৰ আগতে অকণমান হালধি দি ল'ম শুকান জলকীয়া হালধি আৰু মেথি গুটি দি তেল মৰাৰ পিছত এতিয়া আমি দাইলখিনি ইয়াত দি দিম এয়া আমি দাইলখিনি দি দিছোঁ এনেকৈ আমি দাইলখিনি অলপমান দাইল দি প্ৰথমতে তেলখিনি দি ল'লোঁ আৰু গোটেইখিনি দাইল এতিয়া দি পেলাই আমি 10 মিনিটমান হাই ফ্লেমত উতলিবলৈ দিম এতিয়া আমি এনেকৈ এখন ঘুটনি লৈ পেলাই বিলাহীখিনি ভাঙি দিব লাগিব দাইলখিনি যাতে বিলাহীখিনি ভালকৈ মিক্স হৈ যায় এনেকৈ ঘুটি লৈছোঁ দাইলটো হৈ গৈছে মোটামুটি এতিয়া আমি তাৰ অলপমান ধনিয়া ওপৰত এনেকৈ কাটি পেলাই ছটিয়াই দিম 7-8 মিনিটমান হ'ল এতিয়া আমি এই কচু পাতত দিয়া পেকেটটো আমি লুটিয়াই ল'ম বিলাহী পুৰা হৈ গ'ল এতিয়া আমি বেঙেনা পুৰিম এনেকৈ বেঙেনাত পুৰা আগতে অলপ তেল সানি ল'ম এনেকৈ আমি গেছতে বেঙেনাখিনি পুৰি ল'ম 10-15 মিনিটৰ ভিতৰত বেঙেনা পুৰিও হৈ যাব তাৰপিছত আমি বাকী আগৰ কামখিনি কৰিম 15 মিনিটমান হ'ল এতিয়া আমাৰ এই কচু পাতখিনি হৈ গৈছে কচু পাতত দিয়া গতিকে আমি গেছটো বন্ধ কৰি আমি এনেকৈ থাকিবলৈ দিম ঠাণ্ডা হ'বলৈ দিম এতিয়া বনাম আমি সৰু আলুগুটিৰ ফ্ৰাই গতিকে এইখিনি এনেকৈ কাটি আছোঁ যিকেইটা বাছি যিকেইটা ডাঙৰ অলপ চাইজত ডাঙৰ আছে সেইকেইটা আমি দুফাল কৰি দিম আৰু সৰুবিলাক তেনেকৈ থাকিবলৈ দিম এতিয়া আমি আলুগুটি ফ্ৰাইখিনি বনাম তাৰ কাৰণে আমি অলপ পিঁয়াজ আৰু এয়া কেঁচা জলকীয়া ফ্ৰাই কৰি লৈছোঁ আৰু পিঁয়াজখিনি অলপমান ৰঙা হোৱালৈকে এনেকৈ ফ্ৰাই কৰি থাকিম তাৰপিছতে আমি ইয়াত দিম হালধিখিনি দি পেলাই ভালকৈ এনেকৈ লৰাই লৈছোঁ তাৰপিছতে আমি আলুগুটিখিনি ইয়াত দি দিম আৰু আলুগুটিখিনি আমি মোটামুটি 10 মিনিটমান ফ্ৰাই হ'বলৈ দিম 5 মিনিটমান ফ্ৰাই কৰাৰ পিছত আমি সোৱাদ অনুসাৰে ইয়াত নিমখ দি দিম নিমখটো পিছত দিলে ড্ৰাই ফ্ৰাই কৰিবলৈ সুবিধা হয় আগতে দিলে নিমখটো অলপ ভাজিটোত পানী থাকি যায় গতিকে 5 মিনিটমান ভজাৰ পিছত নিমখটো দিব নিমখ দি আকৌ অলপ দেৰি ঢাক মাৰি দিম 5 মিনিটমান এনেকৈ থ'ম মিডিয়াম ফ্লেমত তাৰপিছত আমাৰ আলু ভাজিখিনি হৈ যাব এতিয়া আলুখিনি ফ্ৰাই কৰি মোটামুটি হৈ গৈছে আমি এতিয়া গেছটো বন্ধ কৰিব পাৰোঁ
দিয়াৰ পিছত আহি লাগি থাকিব হা এই জাষ্ট কৈছোঁ এতিয়া লাষ্ট বাট নট দ্য লিষ্ট আমি চাউলটো লাগিবই নিৰামিষ থালি এখন বনাবলৈ গতিকে ইয়াত আমি ভাতৰ লগত কেইডোখৰমান আলু দি দিছোঁ বেঙেনাৰ লগত পিটিকা কৰিবলৈ ভাততে এইখিনি সিজিবলৈ দিম এতিয়া ভাতটো দুটা হুইচেল মৰালৈকে আমি পাতি লওঁ কচুপাতটো চাওঁ আহক এতিয়া কচুপাতত দিয়া সেইটো কচুপাতত দিয়া এতিয়া এইফালে আমি সৰু সৰুকৈ পিঁয়াজ কাটি যোগাৰ কৰি থৈছোঁ ইয়াতে এইখিনি পিটিকা কৰিম মিহি মিহিকৈ কটা পিঁয়াজ দিলোঁ এতিয়া আমি ইয়াত দিম মিঠাতেল দি পেলাই ইয়াত আমি অলপ সোৱাদ অনুসাৰে নিমখ দি দিম নিমখ দি আমি এই পাতত দিয়া কচুপাতখিনি আমি ভালকৈ পিটিকি ল'ম এয়া ভাতখিনি হৈ গৈছে ইয়াৰ পৰা আমি আলুকেইডোখৰ উলিয়াই বেঙেনাৰ লগত দি ল'ম ইয়াত আমি আলু আৰু বেঙেনা লৈছোঁ ইয়াত এনেকৈ পিঁয়াজ জলকীয়া দি দিম এইফালেও এইটো বিলাহীত আছে বিলাহীত পিঁয়াজ জলকীয়া দি দিম তাৰপিছত ইয়াত আমি মিঠাতেল ঢালিম ইয়াতো অলপ মিঠাতেল ঢালিম আৰু সোৱাদ অনুসাৰে নিমখ দি আমি এইখিনিও পিটিকি ল'ম অলপমান ধনিয়া দি লৈছোঁ ধনিয়া দিলে ফ্লেভাৰটো ভাল হ'ব বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম